নমস্কাৰ বন্ধুসকল। বৰ্তমান মই দেখিছোঁ চাৰিওপিনে স্মাৰ্ট মিটাৰ লগাই আছে। সকলোৰে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আছে। গাঁৱে ভূঞে চহৰে নগৰে চাৰিওপিনে বৰ্তমান স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰ। তো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত সকলোৰে ঘৰত প্ৰায় বেছিভাগ মানুহৰে ঘৰত আগৰ তুলনাত এতিয়া বিলটো অলপ বেছিকৈ আহি আছে। এই কাৰেণ্টৰ বিলটো যিটো বৰ্তমান বেছিকৈ আহি আছে, ইয়াৰ পৰা হ্ৰাস কৰিবলৈ হ'লে, বিলটো কিছু কমাবলৈ হ'লে এটা চৰকাৰৰ তৰফৰ পৰা এটা নতুন স্কিম ওলাইছে। এই স্কিমটোত আপোনালোক সকলোৱে অনলাইন যোগে আবেদন কৰি স্কিমটোৰ সুবিধাখিনি আপোনালোকে ল'ব পাৰিব। এই সুবিধাটো আপোনালোকে ল'লে আপোনালোকৰ কাৰেণ্টৰ বিল যিটো আহি আছে, এই বিলটো কমি গৈ একেবাৰে হ্ৰাস হৈ এটা সময়ত জিৰ' কাৰেণ্টৰ বিল হৈ যাব। তাৰপিছত জিৰ' কাৰেণ্টৰ বিল হোৱাৰ পিছত আপোনাৰ যদি কাৰেণ্ট খৰচ কেতিয়াবা যদি কমে, কোনোবাখন মাহত ধৰক আপোনাৰ 100 ইউনিট গোটেই মাহখনত আপোনাৰ খৰচ হৈছিল, আৰু কোনোবাখন মাহত ধৰক আপোনাৰ গোটেই মাহখনত 70 ইউনিট 80 ইউনিট খৰচ হৈছে। তো বাকী গোটেই আপোনাৰ মাহখনত যদি 100 ইউনিট যদি জেনেৰেট হয়, তেনেহ'লে বাকী থকা 20 ইউনিটখিনি আপুনি সেইখিনি আকৌ বিকি কিনে তাৰে পৰা কিছু ধন উলিয়াব পাৰিব। বা যদি বিক্ৰী নকৰেও, তেনেহ'লে সেই ইউনিটখিনি আপোনাৰ একাউণ্টত জমা হৈ থাকিব। তাৰপিছত কেতিয়াবা কোনোবাখনত মাহত যদি আপোনাৰ কাৰেণ্ট খৰচটো ধৰক মাহত 100 ইউনিট জেনেৰেট হৈ আছিল, কোনোবাখন মাহত আপোনাৰ খৰচ হৈ গ'ল 120 ইউনিট, তেতিয়া যি বাকী জমা থকা ইউনিটখিনি আছিল 20 ইউনিটখিনি, সেই ইউনিটখিনি ইয়াৰ লগত এডজাষ্ট হৈ যাব ধুনীয়াকৈ। তো এই আঁচনিটো আপোনালোকে সকলোৱে ল'ব। আৰু আঁচনিটোৰ নাম হ'ল বন্ধুসকল PM সূৰ্য ঘৰ। এই আঁচনিটো ল'ব লগা হ'লে আপোনাৰ ঘৰত প্ৰথমে লাইন কানেকশ্যন থাকিব লাগিব। তাৰ লগতে আপোনাৰ ঘৰত চলাৰ পেনেল কেইখন ফিট কৰাৰ বাবে এডোখৰ জাগা থাকিব লাগিব। আৰু কাৰেণ্টৰ বিলখন, বেংকৰ পাছবুকখন আৰু আধাৰ কাৰ্ডখন, আপুনি এইখিনি আপোনাৰ কোনোবা ওচৰৰ কম্পিউটাৰ চেণ্টাৰ নাইবা CSC চেণ্টাৰত গৈ কিনে এই স্কিমটোৰ অনলাইন কামখিনি কৰি আহিব পাৰিব। এই অনলাইন কামখিনি কৰি অহাৰ পিছত আপোনাৰ মোবাইলত ফোন আহিব, আৰু ফোনত আপোনাক ক'ব যে আপোনাৰ নামত চলাৰৰ কানেকশ্যনটো এপ্ৰুভ হৈ গৈছে, তো আপুনি চলাৰৰ কানেকশ্যনখিনি আমাৰ পৰা লওক। তাৰপিছত আপোনালোকে তেওঁলোকক গোটেইখিনি সোধ-পোছ কৰি আপোনালোকে তেওঁলোকৰ পৰা দিহা পৰামৰ্শখিনি লৈ বাকীখিনি কেনেকৈ প্ৰচেছ কৰিব লাগিব সেইটো তেওঁলোকৰ পৰা ভেণ্ডৰৰ পৰা জানি বাকীখিনি কাম আপোনালোকে কৰি যাব পাৰিব। আৰু এই বস্তুটো এবাৰ ফিটিং হোৱাৰ পিছত ঘৰত আপোনাৰ কাৰেণ্টৰ বিল কিছু লাহে লাহে অলপ অলপকৈ হ্ৰাস হ'ব আৰম্ভ হৈ যাব। আৰু এই স্কিমটোৰ লাভ উঠাবৰ বাবে কিছু আপোনাৰ ফালৰ পৰা টকাৰ প্ৰয়োজন হ'ব। আৰু এনে 1 কিলোৱাট ল'ব গ'লে আপোনাৰ 50,000 টকা খৰচ হয়। এই 50,000ৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 30,000 টকা আপোনাক ছাবচিডি হিচাপে দিব, আৰু ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰৰ ফালৰ পৰা আপোনাক
15,000 টকা ছাবচিডি দিব। তো এই 30,000 আৰু 15,000 টকা ছাবচিডি মিলাই টোটেল ছাবচিডি পাব আপুনি 39,000 টকাৰ ছাবচিডি পাব। এই টকাটোৰ লগত বাকী আপোনাৰ ফালৰ পৰা 5,000 টকা যোগ দি গোটেই মিলি সৰ্বমুঠ 50,000 টকা দি কিনে আপুনি 1 কিলোৱাটৰ চ'লাৰ কানেকশ্যন আপোনাৰ ঘৰত আপুনি লৈ ল'ব পাৰিব। আৰু বাকী আপোনাৰ 45,000 টকা ছাবচিডিটো আপুনি পাবই। তাৰ উপৰিও যিখিনি 5,000 টকা আপুনি দিব লাগিব আপোনাৰ পকেটৰ পৰা, এই টকাখিনিও যদি আপোনাৰ লগত নাই, 5,000 টকাটো তেনেকৈ লোন লৈ আপুনি কানেকশ্যনটো ঘৰত লৈ ল'ব পাৰিব। বস্তুটো কেনেকুৱা হ'ব এইটো দেখাবৰ বাবে ফটোকেইখনমান কালেক্ট কৰিছোঁ। এই ফটোকেইখন আপোনালোকে চাওক। আপোনালোকে চাই ফটোকেইখন চালে গম পাব, কিছু বুজিব পাৰিব কেনেকুৱা হ'ব বস্তুটো। এটা মেচিন থাকিব, MCB থাকিব, অলপমান কানেকশ্যন হ'ব আৰু এটা মিটাৰ থাকিব চাইডত। এইখিনি আপোনাৰ কানেকশ্যনখিনি আৰু ওপৰত আপোনাৰ কি কানেকশ্যন হ'ব আপোনাৰ ছাদৰ ওপৰত, বা আপোনাৰ যদি টিং পাত আছে, টিং পাতৰ ওপৰত আপোনাৰ কি কানেকশ্যন হ'ব সেইখিনি ফটোখিনিও মই ইয়াত দি দিছোঁ। আপোনালোকে চাই কিছু ইয়াৰ পৰা আইডিয়া ল'ব পাৰিব। আৰু আপোনাৰ এইটো লগোৱাৰ পিছত আপোনাৰ ঘৰৰ কাৰেণ্টৰ বিলটো অলপ হ'লেও হ্ৰাস পাব, অলপ হ'লেও আপুনি ৰেহাই পাব কাৰেণ্টৰ বিলটোৰ পৰা। আৰু বস্তুটো একেবাৰে বেয়া নহয়। আৰু এইটো ল'ব লগা হ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কোন পৰ্টেলত যাব, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোতে দি দিছোঁ। এইটো পৰ্টেলত আপোনালোকে গৈ প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আপুনি নিজে কৰি ৰেজিষ্ট্ৰেশ্যনখিনি কৰি তাৰপিছত লগ ইন কৰি বাকীখিনি সম্পূৰ্ণ কৰি ইয়াতে ছাবমিট কৰি দিলে আপোনাৰ এপ্লিকেশ্যনটো ওপৰলৈকে গুচি যাব। তাৰপিছত আপোনালোকলৈ ফোন আহিব, আপোনালোকে ফোনটো ৰেছপন্স দিব, আপোনালোকে ফোনত কথা পাতিব, বাকীখিনি আপুনি তেওঁলোকৰ পৰা বুজিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বন্ধুসকল ইমানে, ধন্যবাদ।